हेलो गाइस वेलकम बैक टू माय अनदर भिडिओ। আপোনালোকৰ খবৰ বাৰু কেনেকুৱা? মোৰ খবৰ ভালে। আজি আপোনালোকৰ মাজলৈ জাহাজী কলৰ এটা ৰেচিপি লৈ আহিছোঁ। তাৰ বাবে আমি এইফালে গন কচু, নৰসিংহ, আদা, নহৰু, জলকীয়া সকলোখিনি দি লৈছোঁ। তাৰ পাছত আপোনালোকে ধনিয়াৰ পাতো দিব আৰু ইয়াৰ পাছত কেৰাহীত আমি জাহাজী কলখিনি ভালদৰে ফ্ৰাই কৰি লৈছোঁ আৰু এই তেলখিনিতে আমি শুকান জলকীয়া আৰু পিঁয়াজ দি কিনে এইখিনি গোল্ডেন ব্ৰাউন নোহোৱালৈকে ভালদৰে ভাজি ল'ব লাগিব। আৰু তাৰ পাছত আপোনালোকে ইয়াত হালধি, জিৰা গুড়ি আৰু আপোনালোকে সোৱাদ অনুযায়ী যি ব্যৱহাৰ কৰে মছলা সেইখিনি দি ল'ব। আৰু এইফালে মই নৰসিংহৰ গোটেইখিনি পেষ্টটো মিক্সাৰ গ্ৰাইণ্ডাৰত মিক্স কৰি লৈছিলোঁ। তাৰ পাছতে এইফালে সোৱাদ অনুযায়ী নিমখ দি ল'ব আৰু তাৰ পাছত এইখিনি ভালদৰে লৈ গৰম পানী অকণমান দি দিব। গৰম পানীখিনি দি হোৱাৰ পাছত ভালদৰে যেতিয়া এইখিনি পাক খাব তেতিয়া তাতে আপোনালোকে জাহাজী কলখিনি ফ্ৰাই কৰা হোৱা দি দিব। আৰু দেখিছে আপোনালোকে খুব ধুনীয়া হৈছে। আজিলৈ এইখিনি আছিলে আৰু খাবলৈ খুব বেছি টেষ্টি হৈছিলে। আপোনালোকে